এই ভিডিঅ'টো হৈছে অসমীয়া জাতিটোৰ কাৰণে। ধেমাজিত বীৰ লাচিতক অপমান কৰা হৈছে। আমাৰ সহ্য হোৱা নাই, আমাৰ বহুত সহ্য হোৱা নাই, মোৰ সহ্য হোৱা নাই। আৰু যদি সেই ঘটনাটো যদি সকলোৱে গম পাইছে, তেনেহ'লে সমগ্ৰ অসমবাসী ওলাই আহিব লাগে আৰু সকলোৱে ধৰিব লাগে যে বীৰ লাচিতক অপমান কিয় কৰা হৈছে। এজন মিচিং যুৱকে বহুত বেয়াকৈ কমেণ্ট কৰিছে মোক যে আমাৰ ৰাজত্ব চলিব বুলি কৈছে। মই কৈছোঁ কাৰো ৰাজত্ব নচলে অসমত। অসমত চব মানুহ থাকে, হিন্দু, মুছলমান, বঙালী, বিহাৰী। গতিকে আমি অসমত থকা যেতিয়া অসমীয়া, গতিকে বীৰ লাচিতক অপমান কৰা আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, সিহঁতক যদি অপমান কৰা হয়, অসমৰ গামোচাক যদি ফালি পেলোৱা হয়, গতিকে এইবোৰ সহ্য কেনেকৈ হ'ব? গতিকে মই ভাবোঁ এই মুহূৰ্তত সমগ্ৰ অসমবাসী ওলাই আহিব লাগে আৰু সকলোৱে যুঁজ দিব লাগে যে কিয় এই কামটো কৰিছে। বীৰ লাচিতক অপমান কৰা আমি চাই থাকিব নোৱাৰোঁ। গতিকে মোৰ ভিডিঅ'টো ইমানতে মই ৰাখিছোঁ। শেষত এটা অনুৰোধ, ধেমাজিত বীৰ লাচিতক অপমান কৰা হৈছে, অসমীয়াৰ কেঁচা কলিজাত ঘাঁ লগোৱা হৈছে। গতিকে সেই ঘাঁ আমি লাগিব নিদিওঁ। আমি সমগ্ৰ অসমবাসী ওলাই আহিব লাগিব ইয়াৰ বাবে। আৰু সকলোৱে যদি এই ঘটনাটো গম পাইছে, তেনেহ'লে সকলো ওলাই আহক। এইটো এটা সৰু সুৰা কেছ নহয়, এইটো বহুত ডাঙৰ ঘটনা। সিহঁতক যদি এটা দুটাকৈ যদি আমি সুযোগ দি থাকোঁ, সিহঁতি আৰু সুযোগ বিচাৰিব ল'ব। গতিকে মই ভাবোঁ এইটো মুহূৰ্তত কোনো সুযোগ লোৱাটো দৰকাৰ নহয়। পুনৰবাৰ কৈছোঁ, ধেমাজিত বীৰ লাচিতক অপমান কৰা হৈছে আৰু এই অপমান কিয় কৰিব আমি চাই নাথাকোঁ। আমি অসমীয়া হয়, জয় আই অসম। ধন্যবাদ।